শিকিবও পাৰে। হেল্ল', আপুনি প্লান দিব নাজানে নিজে শিকি লওক, ফৰৱাৰ্ড কৰিব নাজানে নিজে শিকি লওক, ক্লজিং কৰিব নাজানে শিকি লওক। কাৰণ শিকিবৰ কাৰণে আমাৰ মগজু আছে। yes or no? yes or no? দেন আপুনি যদি নিজক যদি স্কিল আপ যদি কৰিব যদি পাৰে, দেন আপোনাৰ নেটৱৰ্ক বনিব। কি বনিব? আৰু নেটৱৰ্ক কেতিয়াও লেগ বিজনেছ নহয়। আমাৰ মানুহ কি মেণ্টেলিটি, এই বিজনেছটো কি বুলি ভাবে? চেল দা প্ৰডাক্ট এণ্ড চেল দা বিজনেছ বুলি ভাবে, জইন দা বিজনেছ বুলি ভাবে। ডাইৰেক্ট চেলিং, নেটৱৰ্ক মাৰ্কেটিং, চেল দা প্ৰডাক্ট এণ্ড চেল দা বিজনেছ নহয়। মোক জইন কৰি দিয়া, মোৰ ওচৰত ঢেৰ মানুহ আছে, মই লগাই দিম। নেটৱৰ্ক তেনেকৈ নহয়। নেটৱৰ্ক কোনো লেগ বিজনেছ নহয়, নেটৱৰ্ক হেড বিজনেছ। আৰু হেড বনাবলৈ হ'লে আপুনি নিজক স্কিল আপ কৰিব লাগিব। yes or no? আৰু যদি আপুনি হেড বনাই লয়, যদি নিজৰ স্কিল আপ যদি কৰি যদি লয়, আপুনি হেড বনাব পাৰিব। বুজিব পাৰিছে? হেড বনাব পাৰিব, এইডোখৰ বনাব পাৰিব। আৰু যদি হেডৰ জৰিয়তে যদি বিজনেছ যদি কৰে, আপোনাৰ নেটৱৰ্ক জীয়াই থাকিব। আৰু যদি আপুনি জইন দা বিজনেছত যদি কাম কৰে, লেগ বিজনেছত যদি আপুনি কাম কৰে, 2 বছৰ 1 বছৰ পিছত 6 মাহৰ পিছত আপোনাৰ নেটৱৰ্ক খাম্বান হৈ বাগি গুচি যাব। বাগি যোৱাটো বিচাৰে নেকি? আনপ্ৰফেচনেল ৱৰ্ক কৰিলে নহ'ব, প্ৰফেচনেল ৱৰ্ক কৰিব লাগিব। yes or no? তাৰ কাৰণে আমি এই বিজনেছটো হেডৰ জৰিয়তে কৰিব লাগিব। আৰু মই বিজনেছ হেডৰ জৰিয়তে কৰোঁ, যাৰ কাৰণে এই ইণ্ডাষ্ট্ৰিটো মোৰ 5 বছৰ হৈ গ'ল। তাত যিসকল আমাৰ টপ লেভেলৰ লিডাৰ আছে, চবতকৈ দেৰিকৈ অহা লিডাৰ হৈছোঁ মই। 1.5 বছৰ 2 বছৰ পিছত আহিছোঁ, বা 2 বছৰ পিছত আহি তেওঁলোকতকৈ মই বিগ এচিভমেণ্ট হেল্ল', কাৰণ মই বিজনেছ হেডৰ জৰিয়তে কৰোঁ। আৰু যিহেতু মই বিজনেছ হেডৰ জৰিয়তে কৰোঁ, আৰু মই প্ৰশান্ত মই হেড তৈয়াৰ কৰিছোঁ, যিটো ভাগৱতী হেড তৈয়াৰ কৰিছোঁ, হেল্ল', গংগাধৰ দত্তৰ হেড তৈয়াৰ কৰিছোঁ, প্ৰবোধ দাসৰ হেড তৈয়াৰ কৰিছোঁ, অনিল নাথৰ হেড তৈয়াৰ কৰিছোঁ। দেন ইয়াত বিজনেছ ডেভেলপ হৈছে আৰু হৈ গৈ থাকিব, আৰু অনাগত দিনত ষ্ট্ৰং নেটৱৰ্ক বনিব। আৰু হেডৰ জৰিয়তে যদি বিজনেছ যদি কৰে, দেন আপোনাৰ নেটৱৰ্ক যিমানেই ধুমুহা আহক কেতিয়াও নাভাগে। ডাইৰেক্ট চেলিং মনত ৰাখি ল'ব, ডাইৰেক্ট চেলিং, নেটৱৰ্ক মাৰ্কেটিং, নো লেগ বিজনেছ। ডাইৰেক্ট চেলিং, নেটৱৰ্ক মাৰ্কেটিং, হেড বিজনেছ। মনত ৰ'ব। 6 ফিগাৰ ইনকাম লাগে নে নালাগে? এইবোৰ লিংক আছে 6 ফিগাৰৰ লগত। হেল্ল', নকৰ বেলিছে মানে যে য'ত হেড থাকিব তাত এনাৰ্জি থাকিব, য'ত হেড থাকিব তাত ভিছন থাকিব, য'ত হেড থাকিব তাত আপোনাৰ ফকাছ থাকিব, য'ত হেড থাকিব তাত বেছিক থাকিব। হেল্ল', য'ত হেড থাকিব তাত এক্টিভ ডিষ্ট্ৰিবিউটৰ থাকিব। আৰু যদি এক্টিভ ডিষ্ট্ৰিবিউটৰ যদি থাকে, দেন হেড টিমটোত এনাৰ্জি থাকিব, পোহৰ থাকিব। থাকিব নে নাথাকে? থাকিব নাথাকে? আৰু এই এনাৰ্জেটিক টিমটোত পৰ্যাপ্ত পৰিমাণে কনফিডেন্স থাকিব। আৰু নেটৱৰ্ক মাৰ্কেটিঙত প্ৰডাক্ট চেল নহয়, ডাইৰেক্ট চেলত প্ৰডাক্ট চেল হয়, নেটৱৰ্কত কনফিডেন্স চেল হয় ফিল্ডত। হেল্ল', আৰু যি হেডৰ জৰিয়তে কাম কৰিব লগা হয়। yes or no? Yes. হেৰি কৰিব নিজক? Yes. হেৰি কৰিব? Yes. Then build your first network. আপুনি নেটৱৰ্ক বনালে নহ'ব, আপুনি ডাঙৰ নেটৱৰ্ক বনাব লাগিব, বিগ নেটৱৰ্ক বনাব লাগিব। আৰু বিগ নেটৱৰ্ক হ'বলৈ হ'লে আপুনি কমিটমেণ্টৰ সৈতে আপুনি কাম কৰিব লাগিব। কমিটমেণ্ট। যি মানুহে নিজে কমিটমেণ্ট ৰাখিব নোৱাৰে, আনৰ কমিটমেণ্টটো ৰাখিব নোৱাৰে। আৰু যি মানুহে নিজৰ কমিটমেণ্টে নিদিয়ে, সেই মানুহে লাইফত ছাকচেছ হ'ব নোৱাৰে। আৰু যিহেতু আপোনাক 6 ফিগাৰ ইনকাম লাগে, আপুনি ইয়াত কাম কৰিবলৈ হ'লে আপুনি কমিটমেণ্টৰ সৈতে কাম কৰক। এবছৰ নালাগে আপোনাৰ 6 ফিগাৰ ইনকাম কৰাত, মই দেখাই দিম। যদিহে আপুনি কমিটমেণ্টৰ সৈতে কাম কৰে। কমিটমেণ্ট কি ল'ব? দিনটো ৰাতিপুৱা হ'ল, ৰাতি হ'ল, শুই যাম নহয়। দিনটোত কি কৰিব? আপোনাৰ তাত আঁচনি থাকিব লাগিব, কৰ্ম আঁচনি থাকিব লাগিব।
আপুনি আপোনাৰ দৈনন্দিন কৰ্মস্থলীত মাত্ৰ বিজনেছৰ কাৰণে অকণমান সময় দি এটা কমিটমেণ্ট ল'ব লাগে যে ইয়েছ এই বিজনেছটো মই কৰিম, 1 বছৰৰ ভিতৰত মই 6 ফিগাৰ ইনকাম কৰিম, আৰু তাৰ কাৰণে মই কমিটমেণ্ট লৈছোঁ যে পাৰ ডে 2টা প্ৰগ্ৰাম মই কৰিম, 1-to-1 হওক, হোম মিটিঙেই হওক, যিয়েই নহওক মই 2টা কৰিম। এইটো যদি আপুনি কমিটমেণ্ট যদি লয় খেল চাওক। So the to plan daily যদি আপুনি 2টা প্লান যদি যদি কৰে, এমাহত 30 দিন থাকে, মই ধৰি ললো 20 দিন। 20 দিন যদি আপুনি যদি ডেইলি ওয়ার্ক কৰে, 2টাকৈ যদি প্লান যদি দেখায়, মাহটোত 40টা প্লান হ'ব। Yes or no? Yes. তো পইনা যাব, এটা ইন্টারেস্টিং পইন্ট নাহিব 60 টা 40 প্লানছ হৈছে, ক'ত হৈছে? ফিল্ডত হৈছে। আৰু সেই 40 পৰা মাত্ৰ 2জনক নেক্সট মাহত এক্টিভ ডিস্ট্ৰিবিউটৰ বনাওক। অন্তত 6 বেসিক্স ক্লিয়াৰ কৰি দিয়ক। 2জন আপোনাৰ হেৰি কেইজন হ'ব? 40 জনৰ পৰা 40 জনক প্লান দেখালে, যিসকল বিজনেছলৈ আহিল তাৰ পৰা 2জনক টানি আনিলে, আপোনাৰ হেৰি কেইজন হ'ল? 3জনে যদি ডেইলি যদি 2টাকে যদি নেক্সট মাহত যদি প্লান দেখায়, কেইটা প্লান হ'ব? ডেইলি 6টা প্লান হ'ব। 20 দিনত কেইটা প্লান হ'ব? 120টা প্লান। আৰু 120টা প্লানৰ পৰা যদি আপুনি কমিটমেন্টৰ সৈতে যদি কাম যদি কৰে, 120ৰ পৰা যদি আপুনি 6জন মানুহ যদি উলিয়াই নিব যদি পাৰে, 6 বেসিক্স ক্লিয়াৰ কৰি, পসিবল নে ইম্পসিবল? 6জন যদি উলিয়াই নিব পাৰে, 6 প্লাস আগত কেইজন আছিল? কেইজন? কিমান? 9। 9জনে যদি ডেইলি 2টাকে যদি প্লান দেখায়, ফিল্ডত কিমান প্লান দেখুৱা হ'ব? পাৰ ডে 18. 80। Yes or no? Yes. মান্থত কিমান হ'ব? 20 দিনত 360টা প্লান হ'ল ফিল্ডত। কেই মাহত? 3 মাহত। Yes or no? Yes. আৰু যিমানে আপুনি প্লান গৈ থাকিব, নেটৱৰ্ক বনি গৈ থাকিব, নেটৱৰ্কত কোৱান্টিটি বাঢ়ি গৈ থাকিব। Yes or no? Yes. Yes or no? Yes. Then এটা ফোর্স রেডি হ'ব, এটা টিম রেডি হ'ব। Yes or no? যদি টিম যদি রেডি যদি হৈ যায়, দেন আপোনাৰ টিমত আপুনি লিডাৰ ক্ৰিয়েট কৰিব লাগিব। হেল্ল', লিডাৰ ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি কিছুমান এডভান্স ট্ৰেইনিং দিব লাগিব। বিভিন্ন ট্ৰেইনিং ডিজাইন আছে, আৰটিপি আছে, বেসিক ট্ৰেইনিং প্ৰগ্ৰাম আছে, বিজনেছৰ কাউন্সেলিং আছে। দেন মানুহখিনিক আপুনি কিতাপ পঢ়িবলৈ দিয়ক, ভিডিঅ' চাবলৈ দিয়ক, ৰেগুলাৰ জিপিএছ এটেণ্ড কৰক, যিখিনি এক্টিভিটিজ কৰাব লাগে সেইখিনি কৰাবলৈ ষ্টাৰ্ট কৰি দিয়ক। সেই ফেক্টৰীটো। হেল্ল', Yes. নেক্সট পইণ্ট, কষ্ট প্ৰয়োগ কৰক। এতিয়া এইখিনি অংক বেলেগ, মেথামেটিক্স বেলেগ, কাউন্সেলিঙক কষ্ট হিচাপে প্ৰয়োগ কৰি দিয়ক। এতিয়া Why to do counseling? How to do counseling? Counseling কিয় প্ৰয়োজন? টিম বনি গ'ল নে নাই যোৱা? নেটৱৰ্ক বনি গ'ল নে নাই যোৱা? 3 মাহত Yes. বনি গৈছে নে নাই যোৱা? Yes. বনি গৈছে নে নাই যোৱা? বনি গৈছে। বিভিন্ন ধৰণৰ প্ৰগ্ৰাম এটেণ্ড কৰাইছে, লাইক অস্তপাত মাৰক। কি হ'ল অস্তপাত? কাউন্সেলিং মানে এইটো বিজনেছ ডেভেলপমেণ্টৰ চিক্ৰেট হয়। এজোপা গছ তাত ফল লাগি আছে নে নাই? এতিয়া মানুহে কি দেখি ভাল পাইছে? ফলটো দেখি ভাল পাইছে নে নাই পোৱা? Yes. কিন্তু আপুনি ষ্টাডি কৰিছে নে সেই ফল কেনেকৈ লাগিল? মানুহে বাহ্যিকটো দেখে, অন্তৰালটো নেদেখে। আপুনি সেইডোখৰ জেগাত চাওক, যিখিনি টিম, যিসকল ব্যক্তি আজি ভাল ইনকাম কৰি আছে, আপুনি ষ্টাডি কৰিলে গম পাব তেওঁ এই গুইত কি সাৰ পানী ঢালি আছে। ওপৰৰ পৰা চালে নহ'ব, সেই টিমটো ভেৰি এনাৰ্জেটিক টিম। এনেকৈ ক'লে নহ'ব। কিয় হৈছে সেই টিমটো? তাত লিডাৰে কি সাৰ পানী ঢালিছে, আৰু সেই সাৰ পানীয়ে হৈছে কাউন্সেলিং।